নমস্কাৰ। মই অল বিটিআৰ বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চৰ সভাপতিয়ে আপোনালোকৰ আগত বৰ্তমানৰ যি অল বিটিআৰত যিটো 7 ডিচেম্বৰ তাৰিখে যিটো আমাৰ হ'ব লগা নিৰ্বাচনত আমি অল বিটিআৰ বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চই আমি ইতিমধ্যেই মুকলিমূৰীয়াকৈ সমৰ্থন জনাইছোঁ আৰু এইকাৰণে আমি এই জনগোষ্ঠীটোৱে সমৰ্থন জনাইছোঁ যে আগন্তুক দিনত যি আমি 17 বছৰে BPF চৰকাৰে আমাৰ এই জনগোষ্ঠীটোক যিখিনি আমাক সহায় সহযোগিতা আগবাঢ়িব লাগিছিল আৰু বিভিন্ন যিবিলাক চৰকাৰী আঁচনি এইবিলাক সুযোগ সুবিধা আমাৰ জনগোষ্ঠীটো নোপোৱাৰ ক্ষেত্ৰত আমাৰ এই জনগোষ্ঠীটো অতিকৈ পিছ পৰি আছে। গতিকে আমি এইবুলি ভাবিছোঁ যে আমি এটা পৰিৱৰ্তন বিচাৰিছোঁ আৰু পৰিৱৰ্তনৰ স্বাৰ্থত আমি যিহেতু দেখা পাইছোঁ যে প্ৰমোদ বড়োৰ বলিষ্ঠ নেতৃত্বত GPP দল আজি অল বিটিআৰত মানে এটা পৰিৱৰ্তনৰ ঢৌ সৃষ্টি কৰিছে আৰু সেই পৰিৱৰ্তন ঢৌ আমি আজি সদৌ মানে বিটিআৰ বৰ্মন কছাৰী জাতীয় ঐক্য মঞ্চে আমি পৰিৱৰ্তনৰ স্বাৰ্থত সেই ঢৌত আমাৰ বিটিআৰৰ যিটো নেকি এটা ভ্ৰষ্টাচাৰ দুৰ্নীতিমুক্ত সুশাসন সুব্যৱস্থা আমি প্ৰমোদ বড়োৰ মাজত দেখা পাইছোঁ আৰু সেইভাৱেই আমি তেখেতক উইংলি বিশেষ কৰি আমাৰ এই 4টা বৰ্তমানত থকা জিলাৰ প্ৰত্যেক সমষ্টিৰ থকা আমাৰ এই বৰ্মন কছাৰী জনগোষ্ঠীসকলক আমি যি এই ঐক্য মঞ্চৰ জৰিয়তে আহ্বান জনাইছোঁ তেখেতসকলে যাতে প্ৰত্যেকটা সমষ্টিতে UPP দলৰ প্ৰাৰ্থীক ট্ৰেক্টৰৰ ছবিত ভোট দি যাতে আমি প্ৰমোদ বড়োৰ হাত শক্তিশালী কৰি এখন তেওঁৰ নেতৃত্বত শক্তিশালী শান্তিপ্ৰিয় আৰু সম অধিকাৰ সম বিকাশ সম উন্নতিৰ এখন যাতে আমি চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰত্যেক আমাৰ এই জনগোষ্ঠীক বিটিআৰৰ বসবাস কৰা সকলক আমি এই মঞ্চৰ জৰিয়তে আমি আহ্বান জনাইছোঁ।